বহুদিন বিৰতিৰ পিছত NPS কৰ্মচাৰী সংস্থাই ষ্ট্ৰাইকৰ দৰে এটা সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। OPS বিচাৰি অহা 27 অক্টোবৰৰ পৰা অসমৰ কৰ্মচাৰীসকলে সংগ্ৰাম কৰিব। বহু বছৰৰ পিছত এনে এক সিদ্ধান্ত ল'বলৈ গৈ আছে কৰ্মচাৰীসকল বাধ্যত পৰি। যিহেতু আমাৰ NPS ব্যৱস্থাই আমাৰ কৰ্মচাৰীসকলক কঙা কৰি পেলাইছে। এই সিদ্ধান্ত অনুসৰি অহা নৱেম্বৰৰ দ্বিতীয় সপ্তাহত কৰ্মবিৰতি, অহা 26 অক্টোবৰৰ পৰা অসমৰ প্ৰতিখন জিলাভিত্তিক প্ৰতিবাদী সভা, সকলো ৰাজনৈতিক নেতা বিধায়কসকলক স্মাৰক পত্ৰ প্ৰেৰণ কৰা আৰু প্ৰেৰণ কৰি OPS বলবৎ ৰখাৰ দাবী জনাব। লাহে লাহে এই NPS কৰ্মচাৰীসকল ধ্বংসৰ মুখলৈ ঠেলি দিছে। সেই কৰ্মচাৰীৰ পৰিয়ালবৰ্গকো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। দেশৰ 5 ৰাজ্যত যিহেতু OPS বলবৎ কৰিছে, সেয়ে আমাৰ অসমতো NPS কৰ্মচাৰীসকলক OPS অৰ্থাৎ পুৰণি পেঞ্চন বাহাল কৰিব পাৰে বুলি ব্যক্ত কৰে। আৰু কিছুমান মৃত ব্যক্তিৰ পৰিয়ালে এতিয়ালৈকে কোনো টকা এটা ফুটা কৰিব পৰা নাই আৰু কিছুমানে হয়তো প্ৰাণ নাম্বাৰ পৰ্যন্ত পোৱা নাই বুলি সভাত ব্যক্ত কৰে। সেয়ে এই NPS ব্যৱস্থাই কৰ্মচাৰীক কঙা কৰি পেলাইছে আৰু ভৱিষ্যতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। সেয়ে সকলোকে এই কাৰ্যসূচীত আগভাগ ল'বলৈ সদৌ অসম চৰকাৰী কৰ্মচাৰী সংস্থাই আহ্বান জনায়। আমাৰ সদৌ অসম কৰ্মচাৰী সংস্থাই এই ব্যৱস্থা বহুদিন পিছত ল'বলৈ বাধ্য হৈছে। ষ্ট্ৰাইকৰ নিচিনা ব্যৱস্থা বহুদিন নাছিল। এতিয়া উপায় নাপায় চৰকাৰক বাৰম্বাৰ বহুবাৰ আলোচনা কৰা হৈছিল বা দাবী জনোৱা হৈছিল। এই দাবী জনোৱা সত্ত্বেও আজিলৈকে OPS নহ'ল। NPSৰ সলনি UPS হ'ব বুলি এক কেবিনেট সিদ্ধান্ত লৈছিল আৰু সেই সময়সূচী আগবঢ়াই দিছিল আমাৰ নৱেম্বৰ 30 তাৰিখলৈকে। ইয়াৰ আগতো আমাৰ 30 ছেপ্টেম্বৰলৈকে আছিল, কিন্তু কোনো তেনেকুৱা ফৰ্ম বা কোনো অৰ্ডাৰ অফিচত অহা নাই। আৰু এইবেলিও যদিও 30 নৱেম্বৰলৈকে UPSৰ সময়সীমা বঢ়াই দিছে, হয়তো তেনেকুৱা কোনো ফৰ্ম বা অৰ্ডাৰ তেনেকুৱা নাহিব বুলি মই ভাবোঁ। আৰু আমাক এই UPSৰ নিচিনা বা NPSৰ নিচিনা তেনেকাৰী হঠকাৰী সিদ্ধান্ত আমাক নেলাগে। আমাক পুৰণি পেঞ্চন লাগে। পুৰণি পেঞ্চন OPS আকৌ বাহাল হ'ব লাগে। আগৰ নিচিনা আমাক পুৰণি পেঞ্চনেই লাগে। যিহেতু আমি এতিয়া জানিব পাৰিছোঁ, যিসকলে অৱসৰ লৈছে তেওঁলোকে জানিব পাৰিছে যে NPS কিমান এটা ভয়াৱহ বস্তু, কিমান ভয়াৱহ। আমাৰ টকা 40% গভৰ্ণমেণ্টৰ ওচৰত আছে। তাৰে অলপ কিবা নাম সামান্য মাহেকত অলপ দিয়ে 1,1200-1,400 টকা। যিসকল অৱসৰ লৈছে তেওঁলোকে পায়। এইখিনি টকাৰে এই বৃদ্ধ বয়সত ঔষধ কিনিব নে সংসাৰখন চলাব? গতিকে চৰকাৰৰ চিন্তা কৰা উচিত আছিল।
তে এতিয়া কি কৰিব আমি নাজানো, সেয়ে আমি আন্দোলন কৰি আছোঁ, আন্দোলন কৰি থাকিম। আৰু এই ষ্ট্ৰাইকৰ নিচিনা এই ব্যৱস্থা ল'বলৈ আজি বাধ্য কৰাইছে কৰ্মচাৰীখিনিক। গতিকে সকলোৱে যেন এই কাৰ্যসূচীত আগভাগ লয়, তাকে মই অনুৰোধ জনালোঁ। ধন্যবাদ।